নমস্কাৰ বন্ধুসকল, জব ডট আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ বিষয়ে মই গুৰুত্বপূৰ্ণ কথা কেইটামান ক'বলৈ ওলাইছোঁ। প্ৰথমে কথাকেইটা কোৱাৰ আগতে মই নিজৰ পৰিচয়টো দি ল'ব বিচাৰিছোঁ। নিজৰ পৰিচয় মানে মই আপোনালোকক সম্পূৰ্ণ পৰিচয় দিব বিচৰা নাই, তথাপিতো মোৰ থুলমূল পৰিচয় এটা দি লওঁ, তেতিয়া আপোনালোকৰ কথাকেইটা বুজি পোৱাত সহায় হ'ব। বন্ধুসকল, মই অসম আৰক্ষীৰ APR বিভাগত বৰ্তমান কৰ্মৰত। আমি ইণ্টাৰভিউ দিয়া 2022 চনত আৰু এতিয়া বৰ্তমান ফৰেষ্ট গাৰ্ডত হৈ থকা ইণ্টাৰভিউটো প্ৰায় একেই। সেইবাবে ভাবিলোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক কথা দুটামান কওঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে চাব শেষলৈকে। আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ 2022 চনত, তেতিয়াও বন্ধুসকল 16 পাকে দৌৰিবলৈ দিয়া হৈছিল 3200 মিটাৰ 14 মিনিটত। আৰু মই তেতিয়া ABUB আৰু APR দুয়োটাতে ইণ্টাৰভিউ দিছিলোঁ। প্ৰায় ABUB আৰু APR এমাহৰ অগা পিছাকৈ ইণ্টাৰভিউ হৈছিলে, আৰু মই দুয়োটাতে পাছো কৰিছিলোঁ আৰু জাপত দুয়োটাতে এক্সিলেণ্ট মাৰিছিলোঁ। 3200 মিটাৰ 16 পাক দৌৰোতে বন্ধুসকল প্ৰথমে আমাৰ ভুল হয় পাক হিচাপ কৰাত। সেইবাবে বহুত ল'ৰা ছোৱালী দেখা যায় যে পাকৰ খেলি মেলিৰ বাবে বহুত ল'ৰা ছোৱালী ফেইল কৰে বন্ধুসকল। সেইবাবে আপোনালোকক মই এটা কথাই ক'ব বিচাৰিছোঁ যে যেতিয়া আপোনালোকে দৌৰিব, ঠাণ্ডা মগজুৰে দৌৰিব, পাকটো ভালকৈ হিচাপ কৰি দৌৰিব। আৰু দৌৰি থাকোঁতে আপোনালোকে মাত্ৰ এটা কথাই মন ৰাখিব, কেনেকৈ দৌৰটো কমপ্লিট কৰিব পাৰোঁ, ভালকৈ স্পীড দৌৰি কমপ্লিট কৰিব পাৰোঁ, আৰু পাকটো কেনেকৈ আমি শুদ্ধকৈ হিচাপ কৰি যাব পাৰোঁ। আৰু তাৰ বাহিৰে বন্ধুসকল মগজত একো খেলাব নালাগে, বাহিৰা কথা একো ভাবিব নালাগে, মাত্ৰ সেই দুটা কথা ভাবিলে আপুনি হ'ব। এটা কথা বন্ধু, মোক বহুত ল'ৰা ছোৱালীয়ে সুধি থাকে যে আমি প্ৰথম পৰা স্পীড দৌৰিব লাগিব নে প্ৰথম পৰা শ্ল' দৌৰিব লাগিব। মই এইটো কথা বন্ধুসকল আপোনালোকক কৈ দিছোঁ, যিহেতু 16 পাক দৌৰিব লাগিব 3200 মিটাৰ, তাতে 14 মিনিটে সময়। সেইকাৰণে প্ৰথমেই কৈছোঁ যে শ্ল' দৌৰি লাভ নাই, কোনো এটা পাকতে আপুনি শ্ল' হ'ব নোৱাৰিব। আৰু ছেকেণ্ড কথা, প্ৰথম পৰা আপুনি স্পীড দিব নালাগে, প্ৰথম পৰা এটা মিডিয়ামত গৈ থাকিব। আৰু শেষৰ যেতিয়া আপোনাৰ 3 পাক 4 পাক থাকিব, সেই 3-4 পাকত আপুনি যিমান জোৰ দিব সেইটোহে আচলতে মেইন। আৰু মই বিশেষকৈ ভাবোঁ, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, প্ৰথম পৰা কিন্তু আপুনি শ্ল' দৌৰিলে নহ'ব। সেই বুলি প্ৰথম পৰা মিডিয়ামত গৈ আৰু শেষৰ 3 পাক 4 পাক আপুনি খুব স্পীডত দৌৰিব লাগিব, তেতিয়াহে ভাবোঁ যে সময়ত আপুনি পাবগৈ। আৰু ছেকেণ্ড কথা, মই জাম্পৰ বিষয়ে বিশেষ টিপছ দিব এতিয়া নিবিচাৰোঁ, কাৰণ যিহেতু ইণ্টাৰভিউলৈ আৰু বেছি দিন নাই। এতিয়া যদি আপুনি জাম্পত বেছিকৈ প্ৰেক্টিছ কৰে তেন্তে কিছুমান অসুবিধা হয়, ভৰিত দুখ পোৱা হয়। সেইকাৰণে আপোনালোকক জাম্পৰ বিষয়ে এতিয়া বৰ্তমান মই টিপছ নিদিওঁ। এটা কথা বন্ধুসকল, মোক বহুতে সুধি থাকে, বহুত ল'ৰা ছোৱালী সোধে যে ৰাতিপুৱা দৌৰিবলৈ যাওঁতে আমি কি খাই যাব লাগে। তো বন্ধুসকল, মই কি কৰিছিলোঁ মই সেইটোহে ক'ম আপোনালোকক, যে সেইটোৱে কৰিলে কিবা ফল পাব বা কৰিবই লাগিব তেনেকুৱা নহয়। যিহেতু মই ফল পাইছোঁ, সেইবাবে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, আপোনালোকে তেনেকুৱা কৰিবও পাৰে। বন্ধুসকল, মই যেতিয়া দৌৰিবলৈ গৈছিলোঁ ৰাতিপুৱা, মোৰ যেতিয়া 8টা বজাৰ পিছত যেতিয়া ৰিপৰ্টিং থাকে, তেতিয়া মই ভাত খাই যাওঁ। ভাত মানে বেছিকৈ ভাত নাখাওঁ, অকণমান পাতলকৈ ভাতটো খাই যাওঁ। আৰু ভাত খোৱাৰ পাছত মই কফি আধা কাপ খাওঁ। কফি আধা কাপ খালে কি হয় বন্ধুসকল, আমাৰ যেনেকৈ মনটো ফ্ৰেছ হ'বলৈ আমি যেনেকৈ চাহ খাওঁ, তেনেকৈ বডিটো আমাৰ ফ্ৰেছ হ'বলৈ কফি খাওঁ। কফি কাপ খোৱাৰ লগে লগে নিজৰ মনটো ফ্ৰেছ লাগে আৰু বডিটো ফ্ৰেছ লাগে। আপোনালোকে খাই চাব পাৰে। আৰু যিসকলৰ ৰাতিপুৱা সোনকালে ৰিপৰ্টিং আছে, তেওঁলোকে ৰাতিপুৱা ৰুটি এটা বা দুটা খাই যাব পাৰে, নহবা ফল মূল খাই যাব পাৰে। কিন্তু কফি কাপো খালে মই ভাবোঁ ভাল, তেন্তে আপোনালোকে কফি কাপো খাই চাব পাৰে। বাকী আজিৰ ভিডিঅ'টো সিমানেই বন্ধুসকল। যদি সকলো কথাখিনি বন্ধুসকল মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।